বিজেপি চৰকাৰ হলে প্ৰথম ইনষ্ট্ৰাকশন আহিব যে কোনো অফিচাৰ কোনো মানুহে প্ৰতিদিনক গৈ মেনেজ কৰিব নোৱাৰে। অতি বেছি আপোনালোকে কি কৰিব পাৰিব? মোক মাৰি পেলাব পাৰিব, তাতকে একো কৰিব নোৱাৰে। আচ্ছা, প্ৰতিদিনত ভাল লিখিলেহে তাৰ ওপৰত তদন্ত। अच्छा ठीक है। বেছি কি কৰিব? হত্যা কৰিব পাৰিব, কৰক। বহুত সাংবাদিক ইয়াৰ আগত শ্বহীদ হৈছে। যি মন্ত্ৰীৰ ওপৰত প্ৰতিদিনে নিলিখে মই বুজি পাম যে ই পইচা ময়ো শ্বহীদ হ'ম। মাৰিবহে, মাৰক আপোনালোকে। মাৰিম কাটিম কোৱাৰ পৰা আৰম্ভ কৰি চৰকাৰ আহিলে ক'ত সাৰিব সুদাই নেৰিম জাতীয় বাক্য ৰাজহুৱাকৈ লিখিছে। অলৰেডি মই 2 বছৰৰ পেপাৰ চাব দিছো মোৰ অফিচত যে কোন কোন মন্ত্ৰীৰ এগেইনষ্টত প্ৰতিদিনে লিখা আছে। জয়ন্ত বৰুৱাৰ পৰিবাৰে জনজাতি লোকৰ মাটি দখল কৰিছে। ৰাজনৈতিকভাৱে আৰু বৌদ্ধিকভাৱে প্ৰতিদিন গোষ্ঠীক নিঃশেষ কৰাৰ হুমকি দিছে। এতিয়া দখল কৰাটো কোনেও নিদিয়ে। মাটিটো দেখা নাই, আমি অনুসন্ধান কৰি আছো। কোনটো মাটি নিনিকে দখল কৰিছে নাম কচোন, বোলে আমি অনুসন্ধান কৰি আছো। আমাৰ প্ৰতিদিন গোষ্ঠীৰ যিটো কাৰ্যালয়, এই কাৰ্যালয়ত পুৱতি নিশা আক্ৰমণ চলোৱা হ'ল, শিলগুটি নিক্ষেপ কৰা হ'ল, কাৰ্যালয় গ্লাছ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰা হ'ল। কিন্তু জয়ন্ত বৰুৱাৰ পৰিবাৰেতো দখল কৰা মাটিটো মই আজিয়ে যদি গাড়ীত এতিয়া মোৰ লগত আপোনালোকে যিসকল ভীৰু কাপুৰুষে সেই কাৰ্য সংগঠিত কৰিছে সেইসকলৰ প্ৰতি আমাৰ এটাই আহ্বান যে এনেকুৱা ভয় ভাবুকি দেখুৱাই কোনোবাই যদি ভাবিছে প্ৰতিদিন গোষ্ঠীৰ স্থিতিক সলাব পাৰিব, প্ৰতিদিন গোষ্ঠীৰ কণ্ঠক ৰুধিব পাৰিব, তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। रुको जरा सबर करो। মানে কোন হয়? মইতো প্ৰতিদিন আছাওৱে, মই জিন্দগীত প্ৰতিদিন দেখাই নাই। আৰে ভাই, আপুনি কৈ আছে টিভিটোতো মই চাব লাগিব। এইটো টিভি হ'ল অসমৰ লাষ্ট TRP। তো মই ফাৰ্ষ্ট এণ্ড ছেকেণ্ড TRP চেনেল চাওঁ। লাষ্ট TRP চেনেল কোনে চাব?